আমি গাইছ প্ৰেংক কৰি আছো গাইছ লাউৰি থাকলো ৰেডি হৈ গ'লে গমে নাপালো তাই বিদেশে যাব না পাছত প্ৰেংক গাইছ প্ৰেংক তাক পাই আমি নাযাওঁ বুলি কৈছো দেবা ফোন কৰো ৰচোন ভিডিঅ'ৰ ক্লিপ লৈছোঁ তো ভিডিঅ'ৰ ক্লিপ দিম দিলি কিনে চাব আৰু আমি মানে প্ৰেংক কৰি আছোঁ তাৰ লগত নাযাওঁ বুলি কৈছোঁ কি বা হয় চিটুৱেশ্যনটো যাই কিনে চব দেখাম মানে তাক ফোন কৰি কৈছোঁ আমি নাযাওঁ বুলি কি হৈছে তাক গালি হৈছে আমাক গাইছ হেল্ল' ফোন কৰি আছিলোঁ ধৰাই নাই নাজনো মই ফোন কৰি আছোঁ ধৰাই নাই মই 4-5 মান ফোন কৰিলোঁ ধৰাই নাই মই মেছেজো দিছোঁ বহুতটা তই ক'ত যাই আছা তোক এনে মোক দীপৰা মিছাও নাগং বুলি কৈছা মানে গাবি তোক ইতা গাই কেনে কি ঘৰক আহিবি দে বাৰু হ'লি দে বাৰু আৰু উপায় নাই দে নহ'ল বহুত ইচ্ছা আছিল যাবা হেল্ল' ভিডিঅ' কৰি দিবি যাওঁ নহ'ল আৰু বহুত ইচ্ছা আছিল দে দুখ লাগিল কালি মই পুৱাইয়ে যাম আৰু মই ফিল্ডৰ পৰা ঘৰত যাব আছোঁ চাওঁ নহয় দে এতিয়া ক'ত যাওঁ হ'ব কি কম তাই সেইকাৰণে ধৰা নাই যাম বুলি ভাবছিলোঁ মই যাওঁতে দেৰি হৈ গ'ল দেচোন দে সেইটো হ'ল আমি ঘৰকলৈকে আহিছিলোঁ কিন্তু তাহোন ঘৰত নাই তাহোন তাতে কৰাজ গাবা গৈছে গতিকে আমিও তাকেলৈকে যাই আছোঁ তাতে বা কি ৰিয়েকশ্যন দিয়ে কোৱা নোৱাৰোঁ আৰু কালি চালেও পাৰিব পাৰে যাই কিনে দেখাই আছোঁ কি হয় আজি এই অধিৱেশনৰ সভাপতি মাননীয় ৰমণী মোহন কলিতা দেৱে এই বহি আছে কলিতা দ্বিতীয় পুৰস্কাৰ নিখিল তালুকদাৰ নিখিল তালুকদাৰ ডাঙৰ ল'ৰা নিদুল কলিতা ৰিয়েকশ্যন গাইছা ৰিয়েকশ্যন ঋত্বিক শৰ্মা ব্ৰাহ্মণ হাতী গুণ্ডা বুলি গাইছে আমি কৈছে কেনে ছাৰপ্ৰাইজটো কেনে লাগছে কেনে ভাল লাগছে না কেনে কওক অনুভৱ সভাপতি হাতৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অৱস্থা নাই তাহোঁ আহিছে
দেড়টা বাজিছে আমি মানুহ বহুত নাচলো একদম ভাবে গেছি গতিকে গানটো চাই কেনে আৰু ৰাতি হৈ গৈছে গতিকে একো নকওঁ আমি এতিয়া বাগাত দিম আহি পালোঁ ভিডিঅ'টো চাব কেনেহেন লাগে কিবা কিবি ক্লিপ লৈছোঁ আৰু কি হৈছে নাচোঁ গতিকে চাব ভিডিঅ'টো বাই বাই